ৰৈ আছো সমাধিতে চান্দনী নৰা নৰে তুমি যদি পাহৰিলা বহু দিনৰ বহু আশা বিচাৰিছো মাথো এবাৰ আহি দিয়া দেখা জীৱনৰে শেষ নিশা। এনেকৈ বনাব লাগিব, মজা লাগছে দেই, ইমান ধুনীয়াকৈ সাজাইছে। উফ কি চাফা, মই এনেকৈ ভাবোঁ, এনেকৈ কৰিব লাগিব মই। সৌ তাক দেখিছে হাও সি দেউলিয়ে বহি পেলাই ভাবিলে নহয় মাথা চাই কৰিছে নেকি? হাই যাচোন যাও কাকো গেলি যাও যাও। হেই আছা নাই ৰয়, হেই ক'ত মলিয়া কিবা ভাবি আহিলে দেউলা মাথা চাই কৰিছে নেকি? হাও প্ৰেছাৰ উঠিলা নেকি? হাও গিয়ে আকৌ দেখোন নামতে দেখোন ই। হেই অলপ লাদ দিচোন, কিবা হ'ব পাৰে দেই আজিকালি ধাপ ধুপ মৰি থাকে দেখোন চেঙৰা চলিকেইটা। ভেকচিন লোৱাৰ পৰা নেকি কিবা বোলে হাল্লা লাগি আছে দেখোন নিউজে চিউজে। হেই মাতি দিয়া তাক একবাৰ। হেই নৰো মই কাহান, হেই তই যা এইবিলাক কিবা গহীন জেগাবিলাক লৈ যা তাতে আৰু ই দেখোন কিবা দেখোন তাতে দেখোন উপাৰমাই হৈ থাকিল কি নৰো যান বাপ ভয় লাগে যায়। বাপা গাঁৱত দেখোন কথা তোৰ ওপৰত আৰু কাৰো দলেই নাই বোলে, ইয়াতে তই আহিয়ে ভয় কৰিছে বাপা। হ'ব দে গম পাইছোঁ আৰু কিমান ৰহ মই মাতি দিওঁ। হেই হত হেই আছা না মলিয়াই, হেই নামতা আগে আমাৰ দেখি চাও পইচা থাকিলি দেখোন ভাই আকৌ দেখোন নামতে আহি। হ্যাঁ মই আগে কৈছো না এই গহীন জেগাগিলাক লৈ আহিছে ইয়াতে ৰূপ ধৰিছে এডাল কিবা কৈছে অলপ জকৰি দি হেই বহিলে বিটাক এই ইচ্ছা নাই এই পইচা এটা এই এফালে চাও। হেই কোনে চক্কৰ যায় বাপা কোনে গালি দিছে হে কোনে হেই আছিল হেই এনেকৈ য'তে গালি চালি কিয় কৰা এই তহঁতে মানে আকৌ মূল্য বুজিয়ে নাপাব বস্তুগিলাখনৰ তাত কিবা এটা চিন্তা কৰি দিছিলে তহঁতে এটা আহি হাল্লা লগাইছে। হেই হাল্লা কৰা চিন্তা কৰা তাতোক আমি তোক দূৰৰ পৰা চাই আহিছোঁ না গানো মাৰিলি তাৰ পৰা ধনুক পাৰ হৈ থাকিলি আমি মাতি থাকিলি নামাতিলি এইবিলাক গহীন জেগাগিলা মম চম জ্বলি আছে গোটেই চাৰ ভয় লাগে অলপ মাত দিব লাগে মানুহ মাতি থাকিলি ইমান চিন্তাত মগ্ন হ'ব নালাগে ঘৰতো চিন্তা কৰিব পাৰিবি ফুৰিব আহিছোঁ আৰু মাতিছিলি নকবি দে মই তাক কিবা চিন্তা কৰি দিছিলোঁ তহঁতেও মানে এই ইয়াতে দেখিছা না এইবিলাক ক্ৰুজ চুজ কিবা দেখা পাইছে ক্ৰছ চিন কিবা চিন ইমান পবিত্ৰ জেগাত আছোঁ গম পালে নাই তহঁতে ইমান ভয় পাত্ৰ গাঁৱত দেখোন গোটেই বাঁহ তহঁতৰ কাষেদি যাবাই নোৱাৰে চাউল গালি পৰা মাৰা ধৰা কৰা দেখোন ইয়াতে তহঁতৰ কথা পিলাই চমকি গৈছি এই তহঁতৰ হবৰা গাঁৱত যায় একদম ঢোল পিটি দিম। এই মৰাম না মৰাম থাক পক্ষে কথা বহি নাথাকিবি তই যে কি চিন্তা কৰি আছিলি সেইটো কৈছোন এই মস্ততে মানুহ চানুহ নোহোৱা জেগাত আহি একলা কি চিন্তা কৰি আছা তোৰ কি হৈছে তোৰ সেইটো কওঁ। চিন্তা মানে ভায়া চাও আজিকালি মানুহগিলাখনৰ জীৱন আজি আছো কালি নাই কালি আছো ক'ত দিয়া নাই গতিকে চিন্তাটো হ'ব দিছিল বিয়া চিয়া পতা নাই গাৰ্লফ্ৰেণ্ড এটা পতাব নোৱাৰিলোঁ এই জীৱন গতিকে এটা কথা চিন্তা কৰিছোঁ মই যেগলা বস্তু আজি ইউজ কৰোঁ যেগলা বস্তুত মোৰ আকৰ্ষণ আছে যেগলা বস্তু মই ভাল পাওঁ যদি মোৰ কিবা এটা হৈ যায় তহঁতে এনেকৈ এটা বঢ়িয়াকৈ এটা জেগাত মোৰ বস্তুবিলাক থৈ দিবি যাতে ৰাইজে চাবা আহে গাঁৱৰ এটা কোণাত বুজি পাইছা না ছাৰ হয় আজিকালি মিউজিয়াম আমিও কিয় বনাব লাগিব মোৰ কাৰণে এটা মিউজিয়াম বনাম এই আহি জেগাটোত দেখা পাই ভাল লাগিছে মোৰো কিবা এটা কৰিবৰ মন গৈছে সমাজৰ কাৰণে গতিকে এটা মই মিউজিয়াম বনাম সেই কথা ভাবি আছিলোঁ। ভাই ঐ গেছি দে ঐ চেছ ইয়াৰ গেছি একডাল চিংচি পাওঁ তাকেতো কিবা মিউজিয়াম মানে কিবা জানে নাই মিউজিয়াম মানে নেকি কাক গ'লে কি কথা কেনে এনেকৈ হয় মিউজিয়াম কিবা সেই খাগৰা বাদ্ৰাৰে ড্ৰয়িং ৰুম বুলি ভাবিছে নেকি ভাই তহঁতে কথাটো বুজিব নাই এতিয়া চাওঁ মিউজিয়াম মানে মই বুজি পাওঁ তহঁতে মোক শিকাব নালাগে নতুনকৈ মিউজিয়ামত চাওঁ এতিয়া মই যিগিলাখন কাপোৰ ইউজ কৰোঁ যি ব্ৰেণ্ড মই ইউজ কৰোঁ সেইবিলাক থৈ দিবি যেনে ফুটা জিন্সৰ পেণ্টটো থবি আণ্ডাৰ পেণ্টটোৰ পৰা আদি কৰি ফুটা পেটলুনটো দিলে চব থৈ দিবি মই মায়ে আজিৰ পৰা থবলৈ জমা কৰিব কাম মোৰ চেণ্ডেলযোৰ মোৰ স্কুলৰ বেগটো মোৰ কিতাপ পত্ৰ কলেজত যোৱা চাইকেলৰ পৰা আদি কৰি ভৰিটিপটোত গেলি থৈ দিবি বুজি পাইছা তহঁতেই থবি দিছিল আৰু গধূলা হ'লে তহঁতৰ লগত যিটো ব্ৰেণ্ড খাওঁ সেই দুটা মানে থৈ দিবি চাদৰ টেমাটো থবি তাৰপিছত আমি যাই জোকে খাইছিল যে মাছ মাৰি যাওঁতে সেই জোকে খোৱা ষ্টেজখিনিও থৈ দিবি অলপ বুজি পাইছা সেনেকৈ মিউজিয়াম আৰু তহঁতে মোক শিকাব নালাগে মই জানোতো হ'ব দে ৰাস্তাক লাগি গৈছোন তই এইফালে আউটৰ গেটখন আছে যাওঁ দেৰি কৰিব নালাগে হ'ব দেচোন চিন্তা কৰিম গাঁৱতে কথা পাতিম যাওঁ ইয়াতে দেৰি কৰিব নাই গহীন জেগা পাবা আৰে তোৰ অলপ কিবা গতি ব্যতিক্ৰম হৈছে যেন পাওঁ মম চম দেখা পায় যাচোন যাওঁ মজা লাগছে কিন্তু আজি ঘূৰি পেলাই মজা আৰু বেলেগ দে এনেকৈ কিন্তু এইগিলাখান থকা জেগাত নাযাওঁ দে বাপ্পা তই মম চম দেখা পাই গোটেই পাগলা আহিছে ক'বাৰ কিবা বকিছে গোটেই
মিউজিয়াম বনাই বলি শেষ কৰি দিবি আহে তহঁতে মানে শব্দগিলাৰ সন্মান নোহোৱা কৰি পেলাইছা। আকলা সেইটোৱে না তই মই যে মাতি থাকিলো এই দূৰ ওপৰ মই থাকিল যেনকে আছে বাপা মইতো এটা দূৰতে আছো তই বুলিহে মাতিছা মই নামটাই গৈছিলো দে আকলা থাকিলি বা জীৱনত নাপাহৰো দে গাঁৱত যাই ক'ব লাগিব ৰাখো হৈছে এফালে মনত পৰিছে নলবাৰীত এইবাৰ বেলেগ গেট দিছিতো এইবাৰ নলবাৰী বেলেগ নলবাৰী সেনাই দিলে চাগে অসমত এইবাৰ কমেই হ'ব সংখ্যাত বেলেগ বানাইছে আমাৰ বিধায়ক একদম চুপাৰ ফাষ্ট লাগেও দে লাগেও নলবাৰীত বহুদিন আকৌ এটা হোৱা নাইতো তথাপি লাহেকে ব্ৰিজখান হ'ব গেটখানটো হ'লে এনেকুৱা চাৰৰ আহিপে গোটাইখিনি হৈ উঠিল নলবাৰীত টনটনীয়া আহি যাব মানুহ দাউৰি থাকিব নলবাৰীক লাগি এই খেলা বাদ দিয়ে তহঁতে মানে ক'ৰবাত মাথা মাৰি আছা খেলা হ'ব সেইবিলাক চৰকাৰে সেইকাৰণেতো আমি ভোট দিছোঁ খেলা বাদ দিয়াই এই নলবাৰীত বোলে ৰাখোঁ হেমা মালিনী আহিব জানা নাজানে খবৰ পাইছা না নাই কোনি ঐশ্বৰ্যাৰ বৈনীয়েক নহয় আম্বানী জীয়াকে সি আৰু মোতকৈ বেছি জানে সৌৰ আম্বানী নাম নাজানো তাৰ এই ভাই শুনে শুনে মই কতো এই বান্দাৰ মতে তহঁতে মানে চেষ্টা দিবি মনে থাক এটাৰো নাই অমিতাভ বচ্চনৰ আৰু সমাজ চিনেমাবিলাক দেখা নাই তাৰপিছত তোৰ ধৰ্মেন্দ্ৰ সেই চানি দেউলৰ আৰু ঈশা দেউলৰ মায়াকাই হেমা মালিনী এখনত দিছিল বসন্তী সেই স্কুটিকে সামনে মত নাচনা সেনেকৈ কয় ফিল্মখন চোৱা নাই তহঁতে ইছ বাটাত মানে ক'ৰ আম্বানী জীয়াক কেপ্টেইন এইবোৰ বৈনাক মাৰিব হাতত চেষ্টা কৰি দিবি তহঁতে সন্মান নষ্ট কৰি দিবি জানে গোটেই সংসাৰৰ কেনে এতিয়া বাপা তাততো শুদ্ধ আমাৰ এইবিলাক ভুলে মইতো নাজানো দিছোঁ আকৌ সেইবিলাক কথা বিশেষ জানে গোটেই বা হ'ব দে এইবাৰ হেমা মালিনীক চাবাতো তামাম মানুহ হ'ব কি কৰিবি এটা কাম কৰিবি এইবাৰ শান্তি ৰক্ষাৰ বেজত বহি থাকিম কাৰ্যালয়ত তেতিয়াতো গেলেবা আহিব যদি চব চানি আৰু ঈশা দেউল হেৰাই যায় তেতিয়াতো ক'বই না শান্তি ৰক্ষাত আমি দেখা পাম আহিব বিচাৰি পেলাই সুদূৰ মুম্বাইৰ পৰা আহা হেমা মালিনী তেওঁৰ পুত্ৰ চানি দেউল আৰু জীয়ৰী ঈশা দেউলে তেওঁক বিচাৰি শান্তি ৰক্ষা কাৰ্যালয়ত ৰখি আছে গেৰাম পুৰা একদম ফালি দিম হ'ব দে এইবাৰ ৰাস বঢ়িয়া হ'ব